মাহেঁতে এতিয়াও হৰুৱাই আছে, বগৰী হৰুৱাইছে। এইটো মই য'ত আছোঁ মথাউৰি হয়, মথাউৰিলৈ বুলি এতিয়া আহিলোঁ, কিন্তু মথাউৰিলৈ অহাটো সিদ্ধান্ত নাছিলে। ঘৰৰ ওচৰৰে বাইদেউ এগৰাকী ঘৰলৈ আহিছিলোঁ, আহি পালোঁহি মথাউৰি, মানে এনেই মথাউৰি বুলি কোৱা শুনিছোঁ আৰু ইয়াত বাহিৰ ভিতৰ মথাউৰি পাৰে মথাউৰি এপাৰে কোৱা শুনিছোঁ, কিন্তু মথাউৰিটো দেখা নাছিলোঁ। এতিয়া বাইদেউগৰাকী ঘৰলৈ আহোঁতে পিছফালে মথাউৰিটো অলপ দেখিলোঁ আৰু তেতিয়া ক'লে মথাউৰিলৈ যাওঁ, তো গুচি আহিলোঁ। এতিয়া মই য'ত আছোঁ এইটো মথাউৰি হয়, ধুনীয়া আকৌ, বহুত ধুনীয়া পৰিৱেশটো। ফটো চটো তুলিছোঁ আৰু ভিডিঅ'টো চাইছোঁ, এনেই ফটো তোলাই নহয় বা তথাপিতো মই তুলিছোঁ আপোনালোকৰ লগতে অকণমান শ্বেয়াৰ কৰিম বুলি, যিহেতু যি পাৰোঁ যি মানে হৈ যাব দিনটোত তাৰে অকণমান মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো এতিয়া হেল্ল' এভৰিৱান, সকলোৰে নিশ্চয় ভালেই আছে, সকলোৰে ভাল, মোৰ ভালেই আৰু বৰ্তমান। তো এইটো মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভ্লগ হয়, যি পাৰোঁ যি হওক অকণমান মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ, শ্বেয়াৰ কৰি যাম। ভুল শুদ্ধৰ মাজেৰে মই চেনেলটো আগবঢ়াব বিচাৰিছোঁ বা আগুৱাই নিবলৈ চেষ্টা কৰিম। ভুল ভ্ৰান্তি হ'লে আপোনালোকৰ যি দেখিব, মানে মইতো বিচাৰ কৰিব নোৱাৰিম মোৰ কি ভুল হ'ব, তো ভুল আপোনালোকে দেখাই দিব, মই শুদ্ধ কৰিব চেষ্টা কৰিম। তো এনেকৈ মই মোৰ প্ৰথমটো ভ্লগ আৰম্ভ কৰিছোঁ পথাৰিটোৰ পৰাই। ঠিক আছে, চাই থাকিব মোৰ ভিডিঅ'টো, অকণমান মাজৰ পৰা আপোনালোকে চাই কৰিব বিচাৰিম। মথাউৰি বাঢ়ি নে? মথাউৰি ফুলতে বাঢ়ি। মথাউৰি চাবলৈ আহিছোঁ আজি। মথাউৰিটো পাতি থকা শুনে, মথাউৰিটো তাকে তেতিয়া নাহিলোঁ হন। সেই মথাউৰি ভিতৰে বাঢ়ি মাৰিব ঘৰলা থাকে নহয়, মথাউৰিটো দেখা নাই, কাৰণ মথাউৰিটো চাবলৈ লৈ আহিছোঁ। ছাগলীটো লৈ দেখিলে দীঘল মাৰি এডাল আনি পিনি খুৱাব, দীঘল দাইকেইডাল আনি পিনি খুৱাব লাগিব, তেতিয়াই এতিয়া মথাউৰি এবাৰ আহিলোঁ মানে এতিয়া ভিতৰলৈ
তেতিয়াহে বহিমহি আহি তেনেকৈ। য'ত আহিছিলোঁ পথাৰলৈ পোৱা আগত য'ত আহিছিলোঁ সিদ্ধান্ত আছিলে, এতিয়াহে পাইছোঁ এয়া। এইফালে মানুহ, আগফালে কুঁহিয়াৰ খেতি, আগফালে কুঁহিয়াৰ খেতি আৰু শাক পাচলি খেতি কৰে। এতিয়াহে পাইছোঁহি, মানে আমাৰ ওচৰৰে মানুহ এঘৰ আহিছিলোঁ, এতিয়াহে পাইছোঁহি। মোৰ চেনেলটোৰ নামটো চিন্টুৱে ছেভেচনিজ ব্লগ, তো সেইকাৰণে প্ৰথমতে কোৱা নহ'ল। তো এতিয়া নিশ্চয় আপোনালোকে দেখি গম পাইছে নাই চেনেলটোৰ নাম। কেনেকুৱা পালে জনাব মোৰ ভিডিঅ'টো চাই। এতিয়া মই ঘৰো পালোহি। এয়া এইফালৰ শাকনি বাৰী, এইফালৰ শাকনি বাৰী। কেনেকুৱা পালে সময়খিনি অকণমান আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভাল পালে চেনেলটো লাইক কমেণ্ট, ভিডিঅ'টো লাইক কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইখিনিয়ে আৰু ভুল ভ্ৰান্তি কিমান কি হৈছে নাজানো, ভুল শুদ্ধৰ মাজেৰে মই দেখাবলৈ চেষ্টা কৰিলোঁ। চাই থাকিব আপোনালোকে আৰু ভুলবোৰ শুধৰাই দিবলৈও চেষ্টা কৰিব, ভুলবোৰ দেখাই দিব চেষ্টা কৰিম শুদ্ধ কৰিবৰ কাৰণে। ধন্যবাদ।